everyone, মোৰ নতুন চেনেল চিত্ৰাশ্ৰী শইকীয়ালে আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু ঠাণ্ডা আহিলে আমাৰ মুখৰ স্কিন সকলে টানি ধৰে ন কেতিয়াবা কি হয় মুখৰ স্কিনটো টানি ধৰা উপৰিও ফাটি যায় বগা বগাকে ওলাই যায় মোৰটো ঠাণ্ডা দিনৰ সেই প্ৰবলেমটো আছে হয়তো আপোনালোক বহুতৰে থাকিব পাৰে ভাবিলো আজি এটা তাৰ কাৰণে ৰেমেডি লৈ আহো একেবাৰে সহজকে বনোৱা এটা ফেস পেক মাত্ৰ দুটা ইনগ্ৰেডিয়েন্টছ দি কিন্তু সেই ফেস পেকটো খনাৰ পাছত মুখখন ইমানেই ভাল লাগে নহয় মই অলৰেডি এপ্লাই কৰিলো তাৰ পাছতহে আপোনালোকৰ লগত ভিডিওটো কৰিছো আৰু আপোনালোকে মই দেখিছে মুখখন বহুত গ্লোই টাইপ হৈ আছে মই কিন্তু একো মেকআপ ইউজ কৰা নাই ইয়াত মই সেই ফেস পেকটো ইউজ কৰি অকমান কাজল লগাই আৰু লিপষ্টিক লগাই এই ভিডিওটো বনাইছো ভাল ফেস পেক হয় যদি আপোনালোকৰ ঠাণ্ডা স্কিনখন টানি ধৰিছে ফাটিবলৈ আৰম্ভ কৰিছে এই ফেস পেকটো লগক আৰু এই ফেস পেকটো সপ্তাহত 3 দিন লগাব যদি আপোনালোকৰ বেছিকে ফাটিবলৈ আৰম্ভ কৰি দিছে যদি ফাটিবলৈ আৰম্ভ কৰি দিয়া নাই সপ্তাহত 2 দিন লগালেও হ'ব আৰু দেৰি নকৰি আজি ভিডিওটো আৰম্ভ কৰো বলক ইয়াৰ কাৰণে ডাঙৰ চামুচৰ এচামুচ গৰু গাখীৰৰ খৰ লৈছো আপোনালোকে যেটো কিনিবলৈ পোৱা ক্ৰীম হেটি ইউজ কৰিব পাৰে খালি ফ্ৰেছ ইউজ কৰিব ডাঙৰ চামুচৰ এচামুচ মৌজুল লৈছো আৰু মৌজুলৰ বহুত বেছি উপকাৰিতা আছে স্কিনটো হাইড্ৰেশ্যন প্ৰভাইড কৰে স্কিনটো ময়শ্চাৰাইজ কৰি ৰাখে যদি দাগ থাকে সেইখিনি যোৱাটো সহায় কৰে আৰু স্কিনটো সাফা কৰি ৰাখে আৰু বহুতো উপকাৰিতা আছে তাৰ পিছত মই এই দুটাত ভালদৰে মিক্স কৰি লওঁ আপোনালোকে স্কিনটো বেছিকে ড্ৰাই হৈ গৈছে ইয়াত এটা ভিটামিন ই কেপচুল দিব পাৰে এইখিনি গুটেখিনি ভালদৰে মিক্স হৈ গল খনা আগতে মুখখন একেবাৰে সাফা হ'ব লাগিব মানে মুখত একো থাকিব নালাগিব ভালদৰে ফেস ওয়াশ দি মুখখন ওয়াশ কৰি আহিব তাৰ পাছত হেতু লগাব মই হাতেৰে লগাইছো তেতে গুটে মুখখনতে ভালদৰে হানি দিব খাবলেও বহুত ভাল হয় এটো খাই চাবছো ভিটামিন ই ক্যাপসুল লৈ দেখাবো কিন্তু আমু পিছফালে মিছিক ঘুৰি ফুৰিছে মই ৰেকৰ্ডিং কৰিবলৈ হলে তাৰ মোৰ লগত ঢেৰ কাম ওলাই যায় ইনে মোক খবৰেই নাই মই যেতিয়া ৰেকৰ্ডিং কৰো তাৰ মোৰ লগত ঢেৰ কাম উঠতে আৰু যাৰ যাৰ স্কিনটো বেছিকে ফাটি থাকে ন বেছিকে বগা বগা হৈ ওলাই যায় ভিটামিন ই ক্যাপসুলটো এড কৰিব আৰু এটো দুইটা স্কিনৰ মানুহে এটা ইউজ কৰিব পাৰে অইলি আৰু ড্ৰাই খালি অইলি স্কিনৰ মানুহে ভিটামিন ই ক্যাপসুলটো এভয়েড কৰিব ঠাণ্ডা দিনত আমাৰ সকলোৰে স্কিনবোৰ বহুত শুকাই আহে আৰু গাখীৰৰ খৰে আমাৰ হাইড্ৰেশ্যন প্ৰভাইড কৰে আমাৰ স্কিনত থকা প'ৰ্ছবোৰ খুলি দিয়ে আৰু আমাৰ প্ৰচুৰ পৰিমাণে হাইড্ৰেশ্যন প্ৰভাইড কৰে আৰু তেতিয়া আমাৰ স্কিনখন নাফাটে আৰু ইয়াৰ উপৰি ইয়াৰ বহুত উপকাৰিতা আছে আমাৰ স্কিনত কিবা লেতেৰা থাকিলে সেইখিনিও যোৱাত সহায় কৰে স্কিনখন ফাটি যিটো খুজতি নিচিনা বা ইৰিটেশ্যন নিচিনা হয় সেইটোতো সহায় কৰে মুঠতে ইয়াৰ বহুতখিনি উপকাৰিতা আছে মোৰ মুখত ৰিসেন্টলি নহয় মাছৰ তেল ফুটি পেলাই গোটে কোলা কোলা দাগ বহি দেখিছেন বহুতখিনি বহিলে মই সেইকাৰণে হানিটো ইউজ কৰিছো হানিটো এনেকুৱা ধৰণৰ দাগ বা স্কাৰ যোৱাত বহুতখিনি সহায় কৰে আৰু পিগমেন্টেশনটো সহায় কৰে যোৱাত আৰু গাখীৰৰ খৰেও সহায় কৰে পিগমেন্টেশন যোৱাত কিন্তু এপ্লাই কৰিলো এতিয়া শুকাই যোৱালৈকে মই থম এইখিনি গুটেখিনি নিও শুকাই যায় কাৰণ আমি ইয়াত হানি দি থোৱা আছে অলপ ষ্টিকিনেছটা আহিব হানেকে হাতেৰে চুইলে ষ্টিকি লাগিব কি মই অলপ সময় এইখিনি ৰাখিলো আৰু এইখিনি সব ষ্টিকি হৈছে উছপাই খাইছো ষ্টিকি হৈছে ইমানখিনি ষ্টিকি হলে এইখিনি ধুই দিমগে এতিয়া মুখখন মই ঠাণ্ডা পানী ওয়াশ কৰি আহিমগে ধুবলে গৰম পানী ব্যৱহাৰ নকৰিব গৰম পানী ব্যৱহাৰ কৰিলে মুখখন আৰু বেছি ড্ৰাই হ'ব আৰু ধুই আহিলো আৰু মুখখন ধোৱাৰ পাছত মুছিও আহিলো আৰু মোৰ স্কিনখন চক মই একো ময়শ্চাৰাইজাৰ এতিয়ালৈকে ইউজ কৰা নাই কিন্তু এনেকুৱা লাগিছে মই যে ময়শ্চাৰাইজাৰ সানি থোৱা আছে মুখখন বহুত সফট ফিল হৈছে আৰু মুখখন ধোৱাৰ পাছত সবতকে ইম্পৰ্টেন্ট কামটো হৈছে এটা ভাল ময়শ্চাৰাইজাৰ ইউজ কৰা মই সিতাফিলৰ এটু ময়শ্চাৰাইজাৰ ইউজ কৰো বহুত ভাল ময়শ্চাৰাইজাৰ হয় আপোনালোকে ইউজ কৰি চাব পাৰে ইয়াৰ অকমান লৈছো আৰু স্কিনখন বহুত বেছি হেলদি ফিল হৈছে ৰিফ্ৰেছিং লাগিছে ঠাণ্ডাত যেটো টানি ধৰে হেতু একেবাৰে নাইকিয়া হৈ গল ট্ৰাই কৰি চাব পাৰে বহুত ইফেক্টিভ হয় আৰু যদি ভিডিওটো ভাল লাগিলে প্লিজ লাইক আৰু শেয়াৰ কৰিব আৰু আমাৰ চেনেলটো নতুন হলে চেনেলটো সাবস্ক্ৰাইব কৰিব বাই